নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি ভালে আছোঁ। শাৰদীয় দুৰ্গা পূজা সকলোলৈকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি আহিছোঁ আজি মাহী ঘৰলৈ, আৰু মাহী ঘৰলৈ যিহেতু আমি একেবাৰে অহা নাই, আৰু আজি ভাবিলোঁ আমি পূজাৰ বাবে মাহী ঘৰলৈ আহোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাই যাম, আৰু মাজে মাজে ক'ত ক'ত পূজা পাতিছে সকলোবিলাক দেখুৱাই গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। হেমদা আগতে আহিম গধূলি। আৰু আমাৰ লগত আহি আছে মা আৰু আপা। আমি এতিয়া গৈ আছোঁ। আমি পালোহি আমাৰ এনাই ঘৰত, আৰু এনাই ঘৰত সোমাই ল'লোঁ আগতে, মাহী ঘৰ যোৱাৰ আগতে। এতিয়া আৰু যিহেতু এতিয়া এনাই নাই, আৰু এজন হৈছে আমাৰ নিচা ল'ৰা, আৰু এতিয়া বৰ্তমান আছে নিচা, আৰু আপা নাই, আৰু এতিয়া বৌ আছে আৰু ভণ্টি দুজনী আছে। আৰু এতিয়া আমি বৌ আৰু দাদাক লৈ যাম, নিচা যিহেতু গ'ল আগতীয়াকৈ। আৰু এইটো আমাৰ এনাই ঘৰ, এইফালে মা। খুব ধুনীয়া পৰিৱেশটো, ঠাণ্ডা, বহুত ঠাণ্ডা পৰিৱেশ হয়। আৰু কাষতে এখন স্কুল আছে দেখিছে আপোনালোকে, আৰু স্কুল থকা মানে কাষৰ এৰিয়াবিলাক কিমান ঠাণ্ডা হয় জানে, আৰু খুব ধুনীয়া লাগিছে। এতিয়া আমি গাড়ীত উঠিলোঁ, আৰু এতিয়া আমি বৌক লৈ ল'লোঁ। বৌক লৈ মেলি এতিয়া আমি মাহী ঘৰ গৈ আছোঁ, আৰু বাকীবিলাক ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকক। আমি আহি পালোহি, এয়া ডাঙৰ নিচা, আৰু এফালে মহা, আৰু এইফালে মাহী, আৰু এইফালে মাহী ডাঙৰ ল'ৰা, এইফালে আপা আৰু মা। আমি আহি পালোহি আৰু ঠাণ্ডা খালোঁ। খাই মেলি আজৰি হৈ এতিয়া সকলোৱে কথা বতৰা পাতি আছে, আৰু সকলোৱে একলগ হৈছোঁ আজি। আচলতে ভাল লাগিছে। আমি মাহীহঁতৰ ঘৰ পালোহি, আৰু আহি চাহ তাহ খাই মেলি আজৰি হৈছোঁ। আৰু এতিয়া মাহীহঁতৰ আজি যিহেতু আমি প্ৰথমবাৰৰ কাৰণে আহিছোঁ মাহী ঘৰলৈ, আৰু নিয়ম কানুন কৰিলোঁ। প্ৰথমবাৰ আহিলে যিহেতু নিয়ম কানুন কৰা সকলোৱে জানে, আৰু নিয়ম কানুন কৰি মেলি আজৰি হ'লোঁ। মাহঁতে এতিয়া মাহীহঁতৰ লগত কথা পাতি আছে, আৰু সোনকালে যামগৈ। ভাত পানী খাই আজৰি হ'লোঁ, আৰু মই আজি মৰাণত থাকিম। আমাৰ ঘৰৰ ওচৰতে দাদা এজনে বিয়া পাতিব, আৰু আমি যিহেতু ছোৱালী আনিবলৈ যাম বুলি ভাবিছোঁ, কাৰণ পলাই বিয়া হ'ব আজি। মানে এইখন দুইখন ঘৰে জানে, কিন্তু সৰুকৈ বিয়া পাতিব। 8 তাৰিখে ৰিচেপশ্যন আছে, আজি আনিবলৈ যাম আমি, এখেত আৰু মই। আৰু মই মৰাণত নামি যাম, আৰু তেওঁ মাহঁতক থৈ আহিবগৈ গাঁৱত, আৰু দেখুৱাম আপোনালোকৰ সকলোবিলাক। আৰু এয়া আমাৰ মাহীহঁতৰ গাহৰি ফাৰ্ম আছে, আৰু আছে প্ৰায় 30-40টামান গাহৰি আছে। আৰু আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফাৰ্মিং কৰিছে, আৰু খুব ধুনীয়া গাহৰিকেইটা, আৰু ধুনীয়াকৈ ছিষ্টেমেটিক কৰি দিছে জেগাবিলাক, আৰু ভাল হৈছে, আৰু সিহঁতৰ থাকিবলৈ সুবিধা হৈছে। আৰু এইবিলাক চাওক ইমান ধুনীয়াকৈ। আৰু কাষতে এটা পুখুৰীও আছে, মাছ খাবলৈ পোৱা হয়, আৰু পুখুৰীটো খুব ডাঙৰ পুখুৰী হয়। এইপিনে হাঁহ আছে, এইফালে আমাৰ মানুহজনে আৰু মাহীয়ে মাছ ধৰিছে। মানে এনেকৈ কি বুলি কয় এখন নাজানো, মানে কি বুলি কয় মই ক'ব নাজানিছোঁ। আৰু তেনেকৈ টানি দিলে বোলে মাছ আহে, আৰু এতিয়া তেওঁলোকে মাছ ধৰি আছে।
এয়া ঘৰতে ডালিমো আছে আৰু এফালে মাহীয়ে নেমু ছিঙি দিছে আমাৰ কাৰণে। এয়া মাহী, এইফালে মা ওপৰৰ পৰা চাইছে মায়ে, আৰু মাহীহঁতৰ ওপৰতো ঘৰ বনাব লৈছে আৰু মায়ে ওপৰৰ পৰা অলপমান চাইছে ঠাইবিলাক। ঘৰৰ পৰা আহি পালোহি আৰু আহি পাই গা পা ধুই মেলি আজৰি হৈ এতিয়া বিয়াৰ ঘৰলৈ বুলি ওলাইছোঁ। এখেতে মাহঁতক থ'বলৈ গৈছে, মা গা পাকে আৰু থৈ মেলি এতিয়া আহি আছোঁ বুলি কৈছে আৰু মই ওলাই মেলি ৰেডি। আৰু কেনেকুৱা লাগিছে জনাব। বেকগ্ৰাউণ্ডটো মন নকৰিব দেই, কাৰণ মই যিহেতু বহুত দিন হ'ল মৰাণত নাই। ৰিজাল্ট দিয়া পাছৰ পৰা মই মৰাণত নাই। আহিছিলোঁ এদিন দুদিন থাকোঁ আৰু গুচি যাম, আৰু যিহেতু এতিয়া মোৰ বেছি দিন হাতত নাই মানে ট্ৰেইনিঙলৈ যাবলৈ, সেইকাৰণে মই যিমানকেইদিন আছোঁ মাহঁতৰ লগতে আছোঁ। সেইকাৰণে আৰু এতিয়া মাজে সময়ে এনেই আহোঁ, কিন্তু থকা নহয়। এয়া আমি আহি আছোঁ কইনা নিবৰ কাৰণে। এয়া মৰাণ টাউনৰ পূজা, আৰু আজি যিহেতু প্ৰথম দিনা সেইকাৰণে মানুহ বহুত বেছি নাই, কিন্তু কাইলৈৰ পৰা বহুত মানুহ হ'ব। আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে। গাড়ী 5খন হ'ব পাই। তোমালোকৰ গাড়ীখন অহা নাই জানো? আহিছে আমাৰখন ভেনু। আমাক ইয়াত দৰা আছে। কি হ'ব এইবিলাক বাৰ কি একদম পৰি গৈছেগে। আমি আহি পালোহি, আৰু পাই মেলি আহি এতিয়া আমি কইনাক কাপোৰ পিন্ধাই আছোঁ। আৰু যিহেতু আমি সৰু সুৰাকৈ নিয়ম কৰি মেলি নিছোঁ, আৰু এতিয়া এয়া দৰা ভনীয়েকে কাপোৰ পিন্ধাই আছে কইনাক। দেখিছেনে কইনা কিমান ধুনীয়া। এয়া ওচৰ চুবুৰীয়া মানুহ আৰু আমাৰ লগত অহা মানুহ। জান্তি মটন চটন নানিলা যে? এয়া আমি আহি জংকী লগ পাই গ'লোঁ, আৰু জংকী কইনা সখীয়েগৈ আৰু প্ৰণামী, মানে কইনা মোৰ লগৰ আৰু কলেজ ফ্ৰেণ্ড আছিলে। আজি বিয়া, কালিৰ পৰাই আছোঁ আৰু ইয়াতে একেৰাহে। আজি আৰু জংকীয়ে এখন কি হৈছে এথনিক কিটচেন টাইপ আৰু ৰেষ্টুৰেণ্টো হ'ব, মানে ফাষ্টফুডো আহি আছে, মানে কমিং চুন, আপকামিং। আপোনালোকে আহিব, নিয়াৰটো কৈ দিয়ে। নিয়াৰ মৰাণ কলেজ ৰোডৰ অপজিট চাইডত আছে, ৰেল ক্ৰচিংটো একদম ওচৰতে আছে। আপোনালোক আহিলে পাব। সকলোৱে আহিব আৰু খাবলৈ। আৰু তোমাৰ চেনেলটো মই তোমাৰ ভিডিঅ' চাইছোঁ। মই নিদুমণি ব্লগ চাকৰি পালোঁ বুলি ভিডিঅ'টো ফেচবুকত। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰিব, তেতিয়া নটিফিকেশ্যন পাব। আৰু চাকৰি পালে আপোনালোকক পাৰ্টি খুৱাই থাকিব পাৰিব। ক'বানে আৰু কি ক'ম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়া ভিডিঅ'বিলাক চাব। আৰু এদিন ৰাজহুৱাকৈ চাকৰি পাৰ্টি এটা দিব, তাতো নিমন্ত্ৰণ জনাই আছে সকলোকে। আৰু এতিয়া আজৰি হৈ মেলি আমি ভাত খাবলৈ বহিছোঁ। আমাৰ এয়া দৰাঘৰ মানুহ লাহেকৈ বহিছোঁ আৰু ভাত খাবৰ কাৰণে। এয়া এতিয়া আমাৰ কইনা আটাইতকৈ দুখ
দুখৰ সময় আৰু মানে ওলাই যোৱা সময়। এতিয়া মাক দেউতাকক সেৱা কৰিব লৈছে আৰু এইখিনি মুহূৰ্তত খুব বেছি মানে দুখ লাগে আৰু মানে কিমান দুখ লাগে এগৰাকী ছোৱালী আৰু মাকেহে অনুভৱ কৰিব পাৰিব, মাক দেউতাকে কিমান দুখৰ সময় মানে। আৰু এই মুহূৰ্ততে এইখন ঘৰৰ ছোৱালীৰ মানে জীয়ৰী জীৱন শেষ আৰু কিমান দুখৰ সময়। আপোনালোকে চালে হয়তো কান্দি পাব আৰু মই অৱশেষত ৰৈ থাকিব নোৱাৰিলোঁ। বহুত বেছি দুখ লাগিলে আৰু বহুত বেয়া লাগে এইটো মুহূৰ্তত আচলতে। পানীটো জানে ভাইটি মানুহে কান্দে, চবেই কান্দিব, বেয়া লাগিব। এতিয়া নেখায় তামোল খায় আমি ছোৱালী আনি আহি আছোঁ আৰু অৱশেষত ছোৱালী লৈ আনিলোঁ আৰু খুব বেছি দুখ লাগে ওলাই অহা সময়ত। আৰু এতিয়া আমি মৰাণ পাইছোঁহি আৰু এতিয়া গৈ লওঁ, বাকীবিলাক দেখুৱাই আছোঁ আপোনালোকক। দৰা আহি পাইছেহি। তাই বাহুটো তলত দিব, তাই ভৰিটো পত্ৰ দিবি, তাই বাহুটো আগতে দি দিয়ক, তাৰ পত্ৰ দিয়ে। কিমান বাৰ দিছে আকৌ চাই লওঁ লাগিছিলে ন হ'ব পিছে পৰে দি থাকিব পানীখিনি অকণমান উলিয়াই দিব লাগে। বহি বন্ধ আছে না।
হ'ল অঁ এইকেইটা সেইকাৰণে হেৰি হৈ আছে ঘৰুৱাই নে কি তোমালোকে ওচৰে নে কি আমি বিয়াৰ পৰা আহিলোঁ মাধৱ ৰঞ্জন আৰু কৈছিলোঁ আপোনালোকক জংকী জ্যোতিপ্ৰিয়া মানে জংকী জ্যোতিপ্ৰিয়াৰ দেউতাক মাধৱ ৰঞ্জন তেওঁলোকে এখন মৰাণত ৰেষ্টুৰেণ্ট অ'পেনিং কৰিছে আৰু দ্য আহোম কিটচেন বুলি আৰু আপোনালোকে এবাৰ আহিব আৰু আমি যিহেতু আজি অ'পেনিং কৰিছিলে আমি সেইকাৰণে ভাবিলোঁ বিয়াৰ পৰা বাহিৰে এপাক সোমাই যাওঁ সেইকাৰণে ভাবিলোঁ এপাক সোমাই যাওঁ খুব ধুনীয়াকৈ বনাইছে আচলতে আপোনালোকৰ পৰিৱেশটো খুব ধুনীয়া আৰু খুব চিষ্টেম দি কৰিছে বস্তুবিলাক আপোনালোকে আহিব আৰু খুব ধুনীয়া হৈছে এইফালে দেখিছে নহয় ব্যৱসায় ষ্টাৰ্ট কৰিছোঁ চালকীয়াকৈ মই ভাইটি নিদিওঁ আৰু বোৱাৰীও হয় ভনীও হয় নিদিওঁ আহিলে ভাত খালোঁ একেলগে ভাল লাগিলে শেষৰ সময়ত বিয়া খাই আহি ওলাইছেহি তাৰপিছত অন্তৰপৰা মোৰ শ্ৰদ্ধা মৰম ৰাখিছে সহজো পোৱা মোক উৎসাহ দিব বোলে অহাৰ কাৰণে আৰু ভাল খবৰ কি নিজে চাকৰি যিহেতু পালে পইচাও নিদিয়ে চাকৰি আছে চৰকাৰে দিছে চৰকাৰকো ধন্যবাদ দিছোঁ লগতে আমি যেতিয়া নিকুহেঁতৰ ৰুমত প্ৰেক্টিছ কৰি আছিলোঁ তেতিয়া নিকুহেঁতে প্ৰেক্টিচলৈ যায় ছজনীমান ছোৱালী আছিলে গোটেই ছোৱালীজনীয়ে বহুত কষ্ট কৰিছিলে আৰু গোটেইকেইজনীয়ে পালে নাই গোটেইকেইজনীয়ে নাই পোৱা যদিও পোৱা যোৱাটো মই সভা খাবলৈ পোৱা নাই তেওঁলোকেও আকৌ কষ্ট কৰক নিকুহেঁতে বহুত ইমান কষ্ট কৰক চাকৰি পাইছে প্ৰতিটো ৰিজাল্ট দিলে মই নিকুলে ফোন কৰোঁৱেই নিকুৰ নাম্বাৰ নাম আহিছে নাই অহা বুলি ভাবিলে শেষত আহিলে নিকুৰ নামটো খুব ভাল লাগিছে আপোনালোকে নিকুৰ খুব ধুনীয়াকৈ এগৰাকী হওক পুলিচ বিষয়া হওক তাৰে কামনা কৰি মোৰ ইয়ালৈ অহাৰ কাৰণে সাহস দিবলৈ মন দিবলৈ অহাৰ কাৰণে বহুত ধন্যবাদ আপোনাৰ এই দোকানটো কি আছে আহোম কিটচেন দীৰ্ঘজীৱী হওক আমি আজি টেষ্ট কৰা নহ'ল আকৌ বেলেগ দিন আমি ভালকৈ টেষ্ট কৰিম ঘৰ মাকো লৈ আহিব দেউতা চব আহিব লাগিব বৌ দাদা চবকে লৈ আহিব ভাল লাগিব খুব ধুনীয়া এটা পৰিৱেশ মৰাণত আচলতে নাই একো অঞ্চলত নাই বুলি ক'ব লাগিব এনেকুৱা মানে আৰু এটা কথা ক'ব লাগিব শুনা পাই আছোঁ খুব ধুনীয়া লাগিছে বুলি যিহেতু কৈছে আৰু ধুনীয়া লগাই দিয়া মানুহজন আছে সোণাল সোণালে তোমালোকে প্ৰত্যেক মই সহায় নাপাওঁ আহিলে গম পাব মোৰ ইয়ালে সোণালে ছবিখন জীৱন্ত ৰূপ দিছে আৰু এই জীৱন্ত ৰূপটো দিয়াৰ কাৰণে মই কৈছিলোঁ যে মই মোৰ অকণমান কিবা কিবি আঁকি গৈছিল নাই হ'ব বুলি ক'লে অকণো মাত নহ'লাকৈ আঁকি গৈ থাকিলে ইখন থাকি গৈছে মই ইয়াতো আৰু এখন আঁকিবলৈ ধৰিছোঁ এখন পূজা পিছত আঁকি গৈ এই কিবা এটা কৰোঁ মোৰ ঘৰ মাৰ্কে হাঁহিবোৰ আৰু প্ৰথমতে মানুহবিলাক ধন্যবাদ দিব বিচাৰিছোঁ যিহেতু সেইটো অপৰচুনিটি দিলে যে ছবিখন আঁকিবৰ কাৰণে আৰু কম সময়তে মানে 4 দিন পায় 4 দিন নাই প্ৰথমে কি কৈছিলে এখন 4 দিনমান লাগিল চাইটো লাগে কৈছিলে সেই কিন্তু ই মানে ইমান সাহস দিলোঁ দুদিনতে আঁকি দুদিনত যিটো সি 4 দিন লাগিব সঁচাকৈ 4 দিন লাগিলে হয় মই বুধৰ ছবিখন আঁকোতে এইটো দুদিন লাগিছে দুদিনত আমাৰতো অলপ কম লাগিছে মানে এটা জীৱন্ত ৰূপ বুধৰ মানে 4 দিনত গোটেইখিনি কমপ্লিট কৰিব বুলি ইয়াৰ আৰু এটা কাম থাকিয়ে গ'ল এয়া আপোনালোকে শুনিলে মাধৱদাই কি ক'লে আৰু আপোনালোকেও চেষ্টা কৰিব পাৰে আৰু মাধৱদাই খুব ধুনীয়াকৈ আচলতে ব্যৱসায়টো ষ্টাৰ্ট কৰিছে আৰু খুব ধুনীয়া হৈছে চিষ্টেমেটিক হৈছে বস্তুবিলাক খুব ভাল লাগিছে মানে আহিয়ে মানে দেখি ভাল লাগি গৈছে আৰু ইয়াত প্ৰথম আমাৰ খাদ্যটো কি পোৱা হ'ব এতিয়া থলুৱা খাদ্য গাহৰি বইল লোকেল কুকুৰা বইল চব বইল মাছৰ বইল হ'ব মানে এটা হেল্ডি খানা আৰু যোনে যি বিচাৰে আৰু
আৰু আমাৰ মতে এইবিলাক আৰু এই আপুনি কি কয় আপোনালোকে নিশ্চয় শুনিলে কি কি পায় ইয়াত। আচলতে খুব থলুৱা খাদ্য পায়, আপোনালোকে মানে প্ৰতিটো বস্তু বইল পাব। আৰু আমাৰ ঘৰত আচলতে যিটো খাদ্য বনোৱা হয় সেইটো পাব আপোনালোকে। ভেজাল খাদ্যটো নাপায় আচলতে, খুব মানে পিয়ৰ বস্তুটো পাব। আলু পিটিকা, কচু পিটিকা, তাৰপাছত গৰৈ মাছৰ পিটিকা, কলডিল পিটিকা, গাহৰি বইল, হাঁহৰ মাংস আৰু কুকুৰা বইল তেনেকৈ পাব আচলতে। আৰু আপোনালোকে আহিব বুলি আশা কৰিছোঁ। ভাল লাগে। এতিয়া বহুত ৰাতি 12টা বাজিবলৈ গ'ল, গতিকে আমিও যাওঁ। ধন্যবাদ। আকৌ আহিবা।